ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিক বৃষ্টি আৰু এই বৃষ্টি ধাৰাবাহিকত বাবাৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীৰ প্ৰকৃত পৰিচয় বাৰু আপোনালোকে জানিব বিচাৰে নেকি? যদি আপোনালোকে বাবাৰ প্ৰকৃত পৰিচয় জানিব বিচাৰে, তেখেতৰ ঘৰ ক'ত, তেখেতৰ ফেমিলিত কোন কোন আছে আৰু তেখেতে কেনেকৈ অভিনয় জগতৰ সুযোগ পালে, এই সকলোখিনি কথা আজি আপোনালোক এইটো ভিডিঅ'ৰ দ্বাৰা ক'বলৈ চেষ্টা কৰিম। বাবাৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীৰ প্ৰকৃত নাম হৈছে অন্তৰীশ চহৰীয়া। তেখেতৰ জন্ম হৈছিল 23 জানুৱাৰী 1984 চনত আৰু তেখেতৰ জন্ম হৈছিল গুৱাহাটীত। যদি আমি তেখেতৰ ফেমিলিৰ কথা পাতিবলৈ যাওঁ, তেখেতৰ ফেমিলিত তেখেতৰ মা, দেউতা আৰু তেখেতৰ এজন ভায়েক আছে। তেখেতৰ পিতৃৰ নাম হ'ল ধৰ্মকান্ত চহৰীয়া, তেখেতৰ মাৰ নাম হ'ল মীৰা দাস চহৰীয়া আৰু তেখেতৰ ভায়েকৰ নাম হ'ল নিশান্ত চহৰীয়া। তেখেতৰ ভায়েক হ'ল এজন ডক্তৰ আৰু তেখেতৰ মা হ'ল এগৰাকী ছিংগাৰ। যদি আমি তেখেতৰ হবিৰ কথা পাতিবলৈ যাওঁ, তেখেতে এক্টিং কৰি ভাল পায়। এইবাৰ আমি তেখেতৰ শিক্ষাৰ বিষয়ে কথা পাতিবলৈ চেষ্টা কৰিম। তেখেতে শিক্ষা ডন বক্স হাইস্কুল পাণবজাৰৰ পৰা তেখেতে হাইস্কুলিং কৰে। তাৰপিছত তেখেতে HS কমপ্লিট কৰে নৰ্থ গুৱাহাটীৰ পৰা আৰু তাৰপিছত বেংগলোৰত DET কমপ্লিট কৰে আৰু তাৰপিছত অন্তৰীশ চহৰীয়াই 2 বছৰৰ বাবে দিল্লীত চাকৰিও কৰিছিল। আৰু এয়াই আছিল অন্তৰীশ চহৰীয়া মানে বৃষ্টি ধাৰাবাহিকত বাবাৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীৰ প্ৰকৃত পৰিচয় বিষয়ে আজি আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, ভিডিঅ'টো এটা কৈ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যেন একেবাৰে নাপায়, কাৰণ এনেকুৱা ধৰণৰ অভিনেতা অভিনেত্ৰীসকলৰ প্ৰকৃত পৰিচয় ভিডিঅ' আপোনালোকে আমাৰ এই চেনেলটোত পাই থাকিব। ধন্যবাদ।